নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈছে। আজি ষষ্ঠীৰ পূজা। তো আমি মোৰ লগত আছে অঞ্জন আৰু এইফালে আছে নিৰণ অলপ আগবাঢ়ি আহা। এয়া নিৰণ। আমি গৈ আছোঁ খাটিকুছিৰ দুৰ্গা পূজাত। তাৰ পৰা আপোনালোকক আৰু ডিটেইলছ দেখাম। আমি তেখেতকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজকে আমাৰ এই দুটা অনুষ্ঠানৰ পিছতে আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পিছতে আমি মন্দিৰৰ দ্বাৰ মুকলি কৰি মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ গৌৰৱ, আমাৰ এই অঞ্চলৰে ব্যক্তি সন্মানীয় মুখ্যেশ্বৰ আলু ডাঙৰীয়া তেখেতে বাবে আমাৰ আমাৰ পূজা সমিতিৰ সভাপতি নিৰ্বাচন কৰি যায়। ইয়াৰ পিছতে মুকলি কৰাম আৰু এই কাৰণত আগবঢ়াৰ বাবে ओम जयंती मंगला काली भद्रा काली कपालिनी दुर्गा शिवा क्षमा धरती साहा सदा नमस्ते माय जगत जननी सन्तुष्ट হৈ সকল মনৰ মনসা সিদ্ধি আৰু এই অনুষ্ঠানৰ উন্নতি কামনা কৰি আজি মুক্তি পদাৰ মুকলি কৰা বুলি মই ইতিমধ্যে কাৰ্যালয় মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাই আমাৰ সন্মানীয় শিক্ষক আৰু আৰু ৰাইজৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে এনেকুৱা এটা মহান মুহূৰ্তত এনেকুৱা এটা মহান কাম কৰিবলৈ আপোনালোকে যিবোৰ সুযোগ প্ৰদান কৰিলে তাৰ কাৰণে মই পোনপ্ৰথমতে আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আচলতে
দুৰ্ঘটনা আমাৰ এইবোৰ হোৱা নাই তথাপি আমি সৰুৰ পৰাই দুৰ্গা মাক পূজা কৰি আহিছোঁ বিভিন্ন সময়ত বছৰ পূজা সময়ত পূজা আৰু শাৰদীয় বছৰত বিশ্বৰ পূজা আমি কৰোঁ আৰু সৰুৰ পৰা এটা কথাই বুজি লৈছোঁ যে অহিংসাই সত্যক বধ কৰা যিটো প্ৰতীক সেয়াই হৈছে মা দুৰ্গা আৰু